নমস্কাৰ পোনপ্ৰথমে হিৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সকাৰাত্মক কাৰ্যকলাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিকভাৱে অৱহেলিত, অৰ্থনৈতিকভাৱে শোষিত শ্ৰেণীৰ লোকসকলৰ অৱস্থাৰ উন্নতি সাধনৰ বাবে চৰকাৰে কিছুমান সুৰক্ষামূলক বৈষম্য নীতি অৱলম্বন কৰে আৰু এনেবোৰ নীতিকে সকাৰাত্মক কাৰ্যকলাপ বুলি জনা যায়। দেশভেদে এনে কাৰ্যকলাপসমূহ বিভিন্ন ধৰণৰ হয়। সকাৰাত্মক কাৰ্যকলাপৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে কোটা ব্যৱস্থা। এই ব্যৱস্থাত চাকৰি পদৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ বাবে নিৰ্দিষ্ট সংখ্যক পদ সংৰক্ষিত কৰা হয়। দ্বিতীয়তে উৎসাহ যোগোৱা। এই ব্যৱস্থাত কিছুমান শ্ৰেণীৰ লোকে সচৰাচৰ পৰা বাতৰি কাকতত চাকৰিৰ বিজ্ঞাপন দিয়া হয় আৰু কেতিয়াবা কোনো প্ৰতিযোগিতাত সমান যোগ্যতাৰ প্ৰতিযোগী যদি হয়, তেনে ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ লোকজনক যোগ্য বুলি বিবেচনা কৰা হয়। এই সকাৰাত্মক কাৰ্যকলাপক বিভিন্নজনে সমালোচনা কৰা দেখা যায়, কিয়নো সমাজৰ উন্নত শ্ৰেণীৰ লোকসকলৰ মাজতো আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক থাকে, কিন্তু তেওঁলোকে সংৰক্ষণৰ বাহিৰত আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু লগতে এই নীতিৰ জৰিয়তে ভোট বেংক ৰাজনীতিৰ সৃষ্টি কৰা দেখা যায়।